হেল্ল' গাইজ, কি খবৰ? সকলো ভালে আছেনে? পুনৰ এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইজ। আজি আমাৰ সকলোৰে অসমৰ এটা দুৰ্ভাগ্যজনক বিষয় যে আমাৰ বানপীড়িত অঞ্চলৰ যি অৱস্থা হৈছে, যি আৰ্থিক অৱস্থা, মানুহৰ ঘৰ দুৱাৰ সকলোবোৰ যি যেনেকুৱা এটা অৱস্থা, যেনেকুৱা এটা পৰিণতি হৈছে, সকলোৱে আমি এটা চিন্তনীয় বিষয়, সকলোৱে আমি চিন্তাৰ সমভাগী। গতিকে আমি তেখেতসকলক যিমানখিনি পাৰোঁ নিজৰ আমাৰ স্বয় নিশ্চয় আৰু নিজৰ যিমান আছে আমাৰ লগত সহায় সহযোগিতা কৰিবলৈ আমি কৰিব পাৰিম আৰু আগবাঢ়ি যাওঁ আমি সকলোৱে। আৰু আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে, প্ৰত্যেকখন ঠাইৰ প্ৰত্যেকজন ব্যক্তিয়ে তেখেতসকলেও আমাৰ অসমীয়া এক্টৰবিলাকো যতীন বৰা ডাঙৰীয়াহঁত, আমাৰ বৰষাৰাণী বিষয়াহঁত, উৎপল দাসহঁতো গুৱাহাটীতে তেখেতসকলে ডনেশ্যনৰ কাৰণে সহায় আগবঢ়াইছে। আৰু আমাৰ অসমৰ বিখ্যাত ইউটিউবাৰ সকলো আছে, জড়িত হৈছে সকলোৱে আমাৰ বানপীড়িত অঞ্চলৰ মানুহবোৰৰ যি অৱস্থা, যি দেখিলে আপোনালোকৰ চকু পানী ওলাব। মানুহৰ এসাঁজ ভাতৰ কাৰণে যি হাহাকাৰ, আমি সকলোৱে জানো আমাৰ মূল বস্তু হৈছে অন্ন, বাসস্থান আৰু কাপোৰ। গতিকে এইকেইটা বস্তুৱেই সম্পূৰ্ণ অভাৱ অভিযোগত পৰিছে, এইকেইটা বস্তুৱেই নোহোৱা হৈছে, সম্পূৰ্ণ দিশাহাৰা হৈছে, বন্যাঢ্যৰ দিশাহাৰা হৈছে, সম্পূৰ্ণ দিশাহাৰা। গতিকে তেখেতসকলৰ এই শোকৰ সময়ত যদি আমি তেখেতসকলৰ ওচৰত আমি অকণমান সঁহাৰি হাত যদি আগবঢ়াই নিদিওঁ, তেখেতসকলে অত্যন্ত দুখত পৰিব, কষ্ট পাব। কাৰণ আমি চৰকাৰী কথা ক'ব নাজানো, কাৰণ জুবিন দায়ে আমাক শিকাই থৈ গৈছিল এখন জুবিনদাৰ অসম। আমাৰ অসম নহয়, জুবিন দাৰ এখন সোণৰ অসম। তেখেতে শিকাই থৈ গৈছিলে যে দুখীয়াক সদায় সহায় কৰিবা, আৰু তেখেতেই কৈছিলে যে ধনী মানুহৰ লগত বেছিকৈ নাথাকে, দুখীয়া মানুহৰ লগতে সদায় আছে তেখেত, আগলৈও থাকিব। আৰু বানপীড়িত অঞ্চলসকলত যথেষ্ট অৰিহণা জুবিন দাৰ, আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াও তেখেতে বহুত সহায় কৰিছিলে। বৰ্তমান তেখেত এতিয়া নাই, কিন্তু নাই মানে আমাৰ অন্তৰত আছে তেখেত। গতিকে বহুত কষ্টৰ মাজেদি বানপীড়িত অঞ্চলৰ মানুহখিনি পাৰ হৈছে, মানে দিন কটাইছে। কিছুমানে এনেকুৱা পৰিস্থিতি যে নিজৰ পিতৃ ঘৰখনত যেতিয়া বানপানী প্ৰৱেশ কৰে, মানে কাৰেণ্ট নাথাকে, এনেকুৱা হয়। কিছুমানে এনেকুৱা হ'ল যে দেউতাক ক'লে, দেউতা তুমি মম লৈ আহা, আমি গৈ আছোঁ, মম লৈ আহা, ৰাতি কাৰেণ্টটো নাথাকে, আমি সোনকালে ভাত বনাই আমি খাব লাগে। কিন্তু সেই দেউতাক যি পথেৰে গৈছিলে আৰু সেই পথেৰে দেউতাক কেতিয়াও উভতি নহা পথেৰে গ'ল। আৰু অত্যন্ত দুৰ্ভাগ্যজনক বিষয়, সেই ছোৱালীজনীৰ মুখেৰে আমি শুনিছোঁ সেইষাৰ কথা। গতিকে আমি অত্যন্ত দুখ হ'ব, অসমবাসীৰ কাৰণে অত্যন্ত দুখ হ'ব, আৰু শিৱসাগৰবাসী ৰাইজৰ কাৰণে অত্যন্ত দুখ হ'ব। গতিকে নাপালীখুটি অঞ্চলত যিবোৰ অঞ্চলৰ আমাৰ বন্যাঢ্যৰ যি হাহাকাৰ পৰিস্থিতি, আৰু এতিয়া আৰু এনেকুৱা ভিতৰৰ কিছুমান অঞ্চল আছে যিবোৰ অঞ্চলত মানুহ যাবলৈও সমৰ্থ নহয়, সেনেকুৱা কিছুমান অঞ্চলো আছে। আৰু আমাৰ ইউটিউবাৰসকলো গৈ পেলাই, আমাৰ বিখ্যাত ইউটিউবাৰসকল ডিম্পু বৰুৱা, আমাৰ শ্ৰদ্ধাৰ মোৰ ভাইটি বিশ্বজিৎ ৰাভা, আমাৰ বহুত ইউটিউবাৰবোৰ গৈ তেখেতসকলক সহায় আগবঢ়াইছে। গতিকে দুখত সমভাগী হোৱাটো বহুত ডাঙৰ কথা। গতিকে এনেকৈ আমি সকলোৱে যাতে আগলৈও যাতে আমি যিয়েই নহওক এই দৰিদ্ৰ পৰিলে যথেষ্টখিনি মই আগবাঢ়ি যাব পাৰিম।
সহায় কৰিব পাৰিম বুলি ভাবিছোঁ গাইজ সকলোৱে। আৰু সকলোৱে যি বিভীষিকা, বানৰ যি বিভীষিকা, সেই বিভীষিকাটো এতিয়াহে আচলতে গম পোৱা গৈছে। যেতিয়া পানীবোৰ লাহে লাহে কমিব ধৰিছে, তেতিয়া আমাৰ পথাৰৰ যিবোৰ আমাৰ গৰু ছাগলীৰ পৰা আদি কৰি পশুধন, গৰু ছাগলী, মানুহ ক'ৰবাত ডেড বডি ওলাইছে, ক'ৰবাত আপোনাৰ গৰুমুৱা এনেকৈ মৰি উফন্দি আছে, হাজাৰ হাজাৰ মানুহ, বহুত ক্ষতি হৈছে। গতিকে এই ক্ষতিবোৰ যাতে অতি সোনকালে পূৰণ কৰে। চৰকাৰে নিজৰ তেখেতসকলে নিজৰ কাৰণেও কৰিব। আমাৰ নিজৰ সমষ্টি, তেখেতসকলে নিজৰ সমষ্টি অখিল গগৈ ডাঙৰীয়াই যিখিনি কষ্ট কৰিছে, তেখেতকো বহুত ধন্যবাদৰ যোগ্য দেই। তেখেত বহুত সহায় আগবঢ়াইছে। গতিকে আমিও যিমান পাৰোঁ অসমবাসীক এটাই অনুৰোধ জনাইছোঁ যে আমি ইজনে সিজনক সহায় কৰিব লাগে আৰু আগবাঢ়ি যাব লাগে হাত ধৰাধৰিকৈ। সকলোবোৰ একেই। আৰু এই আৰু মোক ক'বলগীয়া, আৰু অত্যন্ত দুখৰ, অত্যন্ত শোকৰ বিষয় এইটো। গতিকে গাইজ ইমানখিনিয়ে মোৰ ক'বলগীয়া আছিলে। ঠিক আছে গাইজ, আৰু সকলোৱে আহক, একেলগে আহক, আমি বানপীড়িত অঞ্চলৰ মানুহখিনি সহায় সাৰথি কৰোঁ, অলপ আগবাঢ়ি যাওঁ, আমি দুখৰ লগত সমভাগী হওঁ। ঠিক আছে, অ'কে। এতিয়া মোৰ চেনেলৰ পৰা মই বাই বাই।